আজি আহিলি সোনকালে বাৰু মই বহি লওঁ দেই আজি তহঁতক মই কেইটামান প্ৰশ্ন সুধিম আৰু তহঁতে ফটাফট উত্তৰ দি যাবি দেই বাৰু প্ৰথমতে তই ক তই ক ভাৰতৰ পৰা বিদেশলৈ যোৱা প্ৰথম মহিলাগৰাকী কোন আছিল তই জাননে জানো যদি ক আকৌ ভাৰতৰ পৰা বিদেশলৈ যোৱা প্ৰথম মহিলাগৰাকী হ'ল শ্ৰী ৰামচন্দ্ৰৰ পত্নী সতী সীতা ছাৰ হয় নেকি হয় ছাৰ বাৰু এইবাৰ তই ক কলি কচোন আলাসৰ লাৰু মানে কি ছাৰ মই কম নে তোকে কৈছো আই তই ক আলাসৰ লাৰু মানে কি ছাৰ আলাসৰ লাৰু হৈছে এনেকুৱা এটা লাৰু যিটো লাৰু খাই হজম কৰিব নোৱাৰি ছাৰ হয় নেকি হয় ছাৰ এইবাৰ তই ক কণপিতি কচোন পৃথিৱীত দেশ কেইখন আছে ছাৰ পৃথিৱীত দেশ মাত্ৰ এখনেই যিখন আমাৰ ভাৰতবৰ্ষ বাকী সকলোবোৰ বিদেশ ছাৰ হয় নেকি হয় ছাৰ বাৰু ঠিক আছে দে এইবাৰ তই ক ভেদ তই কচোন গছৰ পৰা ফল তলত কিয় সৰে ছাৰ ওপৰত যে শোৱা মানুহ নাই সেইবাবে গছৰ ফল তলত সৰে ছাৰ বাৰু ঠিকে আছে দে